পাৰ হৈ গ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টাইমো মই দি দিলোঁ। আমাৰ বাজেটত নাই নাই এনচাৰ লাগে উত্তৰ আৰু উত্তৰ নোহোৱাকৈ যদি থাকে মোৰ ক'বলগীয়া নহয়। নাই নাই বাজেটত সময়ৰ কথা আছে, এতিয়া উত্তৰ যদি নোহোৱাকৈ যায় কাৰণ 5 মিনিটতো বন্ধ হ'বই আৰু বাকী স্পিকাৰ্ছ আছে। সুদৰ সিং ৰংহাং আপুনি ছাবমিট কৰি দি দিয়ক এডুকেশ্যন মিনিষ্টাৰ। যোৱা বছৰতকৈ বাঢ়িব লাগিছিল। নাই নাই এতিয়া কাটিবহে কি আছে এই বছৰ যিমান 1.5 লাখ ল'ৰা ছোৱালী প্ৰায় এডমিশ্যনে আপুনি ৰিটেনলি দিয়ক। Thank you. Please. What the budget provision? Please sit down. Please sit down. It's enough. Order from order. Darshan Rama, no 2 minutes. Not 2 minutes. Order from order. More 5 more minutes. Order from order. Thank you. Darshan Rama. Order from order. Please. Announcement in the শিক্ষা budget. বিভাগৰ ডিসিপ্লিনটো মানি চলক না। ডিসিপ্লিন আপুনি ৰেকৰ্ডত নাযাব, যিখিনি কৰ্তন ৰেকৰ্ডত যাব। যি কৰ্তন প্ৰস্তাৱ আনিছে কৰ্তন ৰেকৰ্ডত যাব। মই সম্পূৰ্ণ বিৰোধিতা কৰিম। মই আপোনাৰ যোগেদি কিছু বক্তব্য ৰাখিব বিচাৰিছো। অধ্যক্ষ মহোদয় প্লিজ আজি চেয়াৰমেন অধ্যক্ষ মহোদয় কৰ্তন প্ৰস্তাৱটোৰ ওপৰত মই সম্পূৰ্ণভাৱে বিৰোধিতা কৰি আপোনাৰ যোগেদি মই কিছু বক্তব্য ৰাখিব বিচাৰিছো। অধ্যক্ষ মহোদয় শিক্ষা বিভাগে এই মহামাৰী কোভিডৰ সময়ছোৱাত আমাৰ শিক্ষা বিভাগে ৰৈ থকা নাই। আমাৰ শিক্ষা বিভাগে শিক্ষক শিক্ষয়িত্ৰীসকলকো দৰমহা দি আহি আছে, লেকচাৰৰ প্ৰফেচাৰসকলকো দৰমহা দি আহি আছে। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক যি কিতাপ বহি ইউনিফৰ্ম বিনামূলীয়া যিবোৰ আমি বিতৰণ কৰি আহিছোঁ সেইখিনি কাম কাজো কৰি আহি আছে। গতিকে অধ্যক্ষ মহোদয় আজি ইণ্টাৰনেট যোগেদি যি আমি শিক্ষা দিবলৈ গৈ আছে, আমি ছাত্ৰ ছাত্ৰীসকলকো আমি মোবাইল দিবলৈ কাৰণে যি আমি পদক্ষেপ লৈছে, সেই মোবাইল যদি আমি সকলো ছাত্ৰ ছাত্ৰীক দিবলৈ যাওঁ তাত পুঁজি যথেষ্ট দৰকাৰ। সেইকাৰণে মই পুনৰবাৰ যিটো কৰ্তন প্ৰস্তাৱটোৰ ওপৰত মই বিৰোধিতা কৰিছোঁ। গতিকে মই এইখিনি আৰু ক'ব বিচাৰিছোঁ, আজি শিক্ষা বিভাগে আপোনালোকে এই সদনত কৈ আহি থকা চহৰ চাপৰিৰ কথা, বাগানৰ এলেকাৰ কথা, লগতে আমাৰ অসমত বিভিন্ন ঠাইত জনজাতীয়সকলে ট্ৰাইবেলসকলে বসবাস কৰি থকা এলেকাৰ কথা আৰু পাহাৰৰ এলেকাৰ কথাবোৰৰ কথা আমি কৈ আহিছোঁ। সেইবোৰৰ এলেকাত আমাৰ শিক্ষা বিভাগে বানপীড়িত অঞ্চলত চহৰ চাপৰি অঞ্চলতো শিক্ষাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদায় কৰি অন্যান্য কাম কাজ কৰি আহিছে। আৰু আপোনালোকে গম পাইছে যে চাহ জনজাতীয় অধ্যুষিত অঞ্চলতো আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা যথেষ্ট স্কুল যিটো বনাবলৈ গৈ আহি আছে আৰু বনাবলৈ গৈ আছে। গতিকে ইয়াত শিক্ষা বিভাগৰ হাতত যথেষ্ট পুঁজি দৰকাৰ। সেইকাৰণে ইয়াত কৰ্তনৰ কথা, কৰ্তনৰ প্ৰশ্ন ইয়াত নাহে। গতিকে এইখিনিত মই আৰু বক্তব্য ৰাখিব বিচাৰিছোঁ। মই আপোনালোকৰ এই পবিত্ৰ সদনত আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। মই ক'বলৈ গৈ আছোঁ, অসমত বিশাল এটা পাহাৰ এলেকাৰ কথা মই ক'বলৈ গৈ আছোঁ। ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, এই বিশাল এলেকা আমি যদি গোটাই লওঁ ই নাগালেণ্ড ষ্টেটৰ লগত সমান। অকল কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙে ত্ৰিপুৰা ষ্টেটৰ লগত সমান। আজি সেই এলেকাৰ শিক্ষা বিভাগত আমি শিক্ষাৰ উন্নতিৰ কাৰণে আমি আমাৰ অসম চৰকাৰৰ পৰা আমি কিমান টকা দিবলৈ পাৰিছোঁ, মই এইখিনিত আপোনাৰ যোগেদি মই ক'ব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, কাৰ্বি আংলঙত যোৱা 2021
হায়াৰ ছেকেণ্ডেৰী আৰু ছেকেণ্ডেৰী স্কুলৰ কাৰণে 22 কোটি, ইলিমেণ্টাৰীৰ কাৰণে মাত্ৰ 14 কোটি বা হায়াৰ কাৰণে আমি মাত্ৰ 10 কোটি। এই বছৰ যোৱা বছৰ তুলনাত আৰু কমিছে। এইবাৰ 20 কোটি 80 লাখ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে, ইলিমেণ্টাৰীৰ কাৰণে মাত্ৰ 30 কোটি 62 লাখ আৰু হায়াৰ কাৰণে মাত্ৰ 10 কোটিহে আমি ডেভেলপমেণ্ট যেটো কম্পনেণ্টত আমি এইখিনি কৰিছোঁ। এনচিএলছটো ইয়াতকৈ আৰু কম। মই আপোনাক এইখিনি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। আমালোকৰ কাৰ্বি আংলঙত অট'নমাছ কাউন্সিলত বৰ্তমান এম স্কুল এডহক এম স্কুল আছে 115খন আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী এডহক আছে 148খন। এডহক স্কুলবিলাকৰ যিটো দৰমহা ডেস্ক বেঞ্চ পৰা আদি কৰি ডেভেলপমেণ্টৰ যিটো কম্পনেণ্ট সেইটো টকাৰ যোগেদিয়ে শিক্ষকসকলক, কেৰাণীসকলক, চকীদাৰসকলক দৰমহা দিবলগীয়া হয়, যাৰ ফলত স্কুলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিমান পুঁজি দৰকাৰ সেইখিনি আমি খৰচ কৰিব নোৱাৰাত ডেস্ক বেঞ্চৰ অসুবিধা, স্কুল বিল্ডিঙৰ অসুবিধা, তেনেদৰে বহুতো অসুবিধাত আমি পাই আহি আছোঁ। সেইকাৰণে অধ্যক্ষ মহোদয়, অকল কাৰ্বি আংলং বা ডিমা হাছাও বা ৱেষ্ট কাৰ্বি আংলং এটা সকলো ধৰণৰ ফালৰ পিছপৰা। গতিকে এই 10 কোটি, এই 14 কোটি, এই 15 কোটিৰ যোগেদি স্কুলবোৰত ডেভেলপমেণ্ট কৰাটো যথেষ্ট নহয়। সেইকাৰণে আমাৰ বাজেট কৰ্তন নহয়, বৰ্ধন হ'ব লাগে। আমাৰ বাজেটটো বৰ্ধন হ'ব লাগে। সেইকাৰণে মই কৰ্তন বাজেটটো মই বিৰোধিতা কৰিছোঁ। মই এইখিনিত অলপ বেলেগ ধৰণে মই বক্তব্য ৰাখিব বিচাৰিছোঁ। যিহেতুকে পুঁজি আমাৰ দৰকাৰ, পুঁজি পাবলৈ কাৰণে আমি ৰাস্তা উলিয়াব লাগিব। সেইকাৰণে অসমৰ ৰাইজৰ কাৰণে আমি সাংবিধানিক প্ৰাপ্য আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমাৰ কিছুমান সাংবিধানিক প্ৰাপ্য আছে, যিটো প্ৰাপ্যৰ যোগেদি আমি বিশেষভাৱে কাৰ্বি আংলং আৰু এনচিএলৰ কাৰণে আমি ডাইৰেক্ট আমি টকাবিলাক আবণ্টন কৰিব পাৰোঁ। যিটো ধাৰা 244 যিটো ধাৰা, সেই ধাৰাটো যদি আমি ৰূপায়ণ কৰি কাৰ্বি আংলং আৰু এনচিএলৰ কাৰণে যদি আমি এটা অট'নমাছ ষ্টেট যদি আমি গঠন কৰিব পাৰোঁ, ষ্টেট উইথিন ষ্টেট, অসমখনক আমি বৰ অসম গঢ়ি আমালোকৰ অসমৰ যিটো ৰাইজৰ প্ৰাপ্য, বিশেষকৈ কাৰ্বি আংলং আৰু এনচিএল ডিমা হাছাও ৰাইজৰ যিটো প্ৰাপ্য, সেই প্ৰাপ্যটো আমি সাব্যস্ত কৰিলে আমি সেই কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ৰাইজৰ কাৰণে আছুতীয়াকৈ আমি কেন্দ্ৰৰ পৰা আমি পুঁজি আনিব পাৰিম আৰু সেইটো এলেকাৰ শিক্ষাৰ লগতে জাত জোঁটৰ সমস্যা আৰু সীমামূৰীয়া সমস্যাবোৰ আমি সৰ্বাংগীন উন্নতি কৰিবৰ কাৰণে আমি সক্ষম হ'ম। সেইখিনি মই এই সদনত, পবিত্ৰ সদনত উপস্থাপন কৰি মই মোৰ চমু বক্তব্য সামৰিছোঁ। কাৰ্ডম, নমস্কাৰ। ডক্টৰ পৰমানন্দ ৰাজবংশী।